নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'ৰ সৈতে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক কচু শাকৰ উপকাৰিতা গুণসমূহৰ বিষয়ে কিছু কথা ক'বলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাবা। অসমীয়া সমাজত কচু শাকৰ জনপ্ৰিয়তা কিমান সেয়া হয়তো নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। কচু শাকৰ আঞ্জাখন কিমান সোৱাদযুক্ত সেয়া হয়তো খাওঁতাজনেহে বুজি পায়। নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ ডক্তৰসকলেও নানা ধৰণৰ পুষ্টিকৰ খাদ্য খাবলৈ পৰামৰ্শ দিয়ে। তাৰ ভিতৰত এবিধ পুষ্টিকৰ খাদ্যই হৈছে কচু শাক। এই কচু শাক বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ'টিন, আঁহ, বিভিন্ন প্ৰকাৰৰ ভিটামিন যেনে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ই, ওমেগা-3, বিভিন্ন প্ৰকাৰৰ খনিজ যেনে কেলচিয়াম, আইৰণ, মেংগানিজ, কপাৰ, ফছফৰাছ, জিংক, সেলেনিয়াম আদি কচু শাকত প্ৰচুৰ পৰিমাণে পোৱা যায়। এই উপাদানসমূহ থকাৰ বাবেই ইয়াৰ ঔষধি গুণ তুলনামূলকভাৱে বেছি হয়। ইয়াৰ উপৰিও কচু শাকৰ বিভিন্ন উপকাৰিতা আছে। যেনে তেজত যদি হিমোগ্ল'বিনৰ পৰিমাণ হ্ৰাস হয় তেন্তে কচু শাক খালে ভাল হোৱা দেখিবলৈ পোৱা যায়। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ থকাৰ বাবে ই চকুৰ বাবে বহুত উপকাৰী। কচু শাকে উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ বিভিন্ন সমস্যা দূৰ কৰাৰ লগতে ইয়াত থকা কেলচিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে। আশা কৰোঁ আজি ভিডিঅ'টো চাই তোমালোক কিছু পৰিমাণে হ'লেও উপকৃত হ'বা বুলি। শেষত এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বনোৱাত মোক উৎসাহ বঢ়োৱাৰ লগতে সকলোতকৈ আগত ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বুলি আশা কৰিলোঁ।